আজি আমি কাজিগড়ত আমি কৰ্মীসকলৰ লগত মত বিনিময় কৰিছোঁ আৰু আমাৰ কৰণীয় কামবিলাকৰ ওপৰত আমি হেৰি কৰিছোঁ, তথ্যবিলাক লৈছোঁ, ক'ত কি সুবিধা অসুবিধা হৈ আছে। তাৰপিছত ঠিক আছে, চব ঠিকে আছে। BPF NDA জিকিব, NDA হিচাপে আমাৰ দিয়া আছে কেণ্ডিডেট, গতিকে জিকিব। আৰু বাইদেউ UPPৰ কেণ্ডিডেট কৈছে যে BPFক এটা ভোট দিয়া মানে BJPক দুটা ভোট দিয়া, পৰ্বতজৰা কেণ্ডিডেটে কৈছে। উন্নয়নৰ লগত পৰ্বতজৰাও যাতে উন্নয়নত পিছ পৰি নাথাকে, সকলো NDA প্ৰাৰ্থীক ভোটদান কৰিব। আৰু বিভিন্ন দলেতো এতিয়া ইলেকশ্যন হয়, বিভিন্ন দলে বিভিন্ন ধৰণৰ নিজৰ প্ৰপগেণ্ডা মতে কাম কৰিব। এতিয়া আমাৰ দলেও NDAৰ লগত আছে, NDAৰ জিকাৰ কাৰণে সকলোৱে গোটেই BTC আমি 15খন আছে, 15খনৰ ভিতৰত আমাৰতো প্ৰচেষ্টা NDAৰ 15খনেই আমি জিতাই দিয়াৰ প্ৰচেষ্টা। তাৰপিছত ৰাজ্যত কিংমেকাৰৰ ভূমিকা ল'ব পাৰিব নিশ্চয়। BPF সদায় কিংমেকাৰ হৈয়ে আহিছে আৰু এইবাৰো কিংমেকাৰ হ'ব।